নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। ফাইনেলি গাইজ মানে যিহেতু মই এডাল কি বনাই আছোঁ দেখিব পাইছে, চাঙি বুলি নাভাবিব, এডাল হৈ গ'ল মই জখলা বনাই আছোঁ। কিহৰ কাৰণে বনাই আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া বৰ্তমান মানে মই পানী এগিলাচ খাই লওঁ, পানী এগিলাচে ওলাইছে, অকণমান খাই লওঁ। ৰাতিপুৱা হেকুটি অহা হৈ আছে, মানে কি হৈছে সেইটো নাজানো। তো মানে এডাল যিহেতু মই বনাই আছিলোঁ, মই মানে পাহৰিয়ে গৈছিলোঁ মই যেন ভিডিঅ' দি থাকোঁ, চব ভিডিঅ' দিব লাগে বুলি। তো মানে এইটো ভিডিঅ'টো পাহৰি থাকিছিলোঁ দিবলৈ। তো ফাইনেলি দি লওঁ আৰু মানে দেখুৱাওঁ বোলো আপোনালোককো কেনেকুৱা ধৰণে মই মানে এডাল জখলা বনাই আছোঁ। আৰু এতিয়া বৰ্তমান আছোঁহি মই নাওজানত। নাওজানত কিহৰ কাৰণে আহিছোঁ আপোনালোকে হয়তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিলে গম পাবই। আৰু সেইজনী বাইদেউ আপোনালোকে এনেকৈ তো বাইদেউজনে গমেই নাপায় মানে মই ভিডিঅ' দিওঁ বুলি। আৰু এফালে লাগি আছোঁ কামত, কামটো মেইন, কাম নকৰিলে কাম নাই। ৰেগুলাৰ কাম কৰি থকা হয় কিন্তু দেখুওৱা নহয়, আজি দেখাই দিছোঁ আৰু আপোনালোকক। হ'ব দে, স্কিপ কৰি দিয়া।